জয়মতী তালুকদাৰ, ৰুনুমি বৰুৱা, ৰশ্মি তালুকদাৰ, অঞ্জলি বৰুৱা, পূৰ্ণিমা তালুকদাৰ, হিৰু বৰুৱা, কুসুম তালুকদাৰ, ৰীনা তালুকদাৰ, বিৰজা অধিকাৰী, অন্নবালা দাস, ভৱানী তালুকদাৰ, নীলিমা অধিকাৰী, পৱন দত্ত আৰু বাণীকান্ত তালুকদাৰ। এক, দুই, তিনি, চাৰি, পাঁচ, টোটেল আমাৰ 52জনক দিয়া হ'ল। ঐ, এটা টোপোলা ৰৈ গ'ল দেখোন। তাতে কি হ'ল? এই নৱহঁতৰ দোকানত যে ৰাতি ৰাতি সদায় আশ্ৰয় লয় পাগলীজনী, তাইকে দি থোৱা হ'ব নহ'লে টোপোলাটো। ঠিক আছে, বল বল বল। সেইখন যে আছিল আমাৰ তাত দিব লগা। পাগলি, ঐ পাগলি, পাগলি, কি কলি? হা, মই পাগলী? পাগলী মই? মই বৰ বেয়া পাগলী, কিন্তু মই দেশদ্ৰোহী নহয়, অপৰাধী নহয়। দেশদ্ৰোহী কোন জান? সেই যে নেতাবিলাক কাদিৰ সোৱাদ লোৱাৰ পাছত সন্ত্ৰাস পাহৰি যায়, সন্ত্ৰাসবাদ পাহৰি যায়, সন্ত্ৰাসবাদীক পাহৰি যায়। পুতেক মৰিলে বাপেকক কি অনুভৱ বুলি সোধা সেই সাংবাদিকেইটা অপৰাধী। আৰু খেতিয়কৰ এজনী জীয়েক ডাঙৰ হৈ ঘৰৰ চাহ হ'ব লওঁতে সিহঁতে তাইক বলাৎকাৰ কৰি পেলাই থৈ যায়। সেইকেইটা অপৰাধী। কিন্তু মানুহে মোক পাগলী বুলি কয়। মই পাগলী নহয়, মই সন্ত্ৰাসবাদী নহয়। আৰু মানুহে কয় মই পাগলী বোৰে। মই পাগলী কিয় হৈছো জাননে? সেইদিনাখন 15 আগষ্ট আছিল। হ'ব এতিয়া। বলে অকণমান ৰ'বচোন, এখন দিয়কচোন। সেইখন কিমান দিম? 10 টকা। ভাল লাগিছে? বলে সাবধান, মুঠ
ধন হে ধন 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 হে ধন ধন চকু মেলচোন তই ধন উঠচোন ধন উঠা ধন মামা স্বাধীনতা মানে কি? মা মহাত্মা কোন? ধন ধন তই আকাশৰ পৰা চাচোন তোক হত্যা কৰা সকলক সমাজে কিদৰে আঁকোৱালি লৈছে সিহঁত এতিয়া সমাজৰ একোজন ডাঙৰ নেতা নালাগে আমাক সোণৰ দেশ নালাগে আমাক ৰাজনীতি যি ৰাজনীতিয়ে দেশৰ ভৱিষ্যত তেজেৰে ৰাঙলী কৰিছে নালাগে আমাক এনে জাত পাতৰ ৰাজনীতি যি ৰাজনীতিয়ে ৰাম ৰহিমক হত্যা কৰিছে যি ৰাজনীতিয়ে শংকৰ ৰাজানক লজ্জিত কৰিছে নালাগে আমাক এনেকুৱা ইমান কি কৈছে ৰে আমাৰ কোনো মানুহ কোনোবা আকৌ মুছলমান কোনোবা আকৌ খ্ৰীষ্টান সঁচাকৈ আমাৰ দেশখন স্বাধীন হৈছে সঁচা কিন্তু আজি স্বাধীন হৈও আমি নিজৰ মাজতেই পৰাধীন আমি এতিয়াও ইজনে সিজনৰ লগত খোৱা কামোৰা কৰি আছোঁ সকলো কথাতে হিন্দু মুছলিমৰ খেল খেলি আছোঁ আৰু আমাৰ ভাই ককাইক আমিয়ে গুলীয়াই হত্যা কৰিছোঁ যি হত্যাৰ পিছত আমি কোনোদিন প্ৰতিবাদ কৰা নাই সময়ক্ৰমে আমি সেইবোৰ পাহৰি পেলাইছোঁ আৰু উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰিছোঁ দেশ স্বাধীন হোৱা বুলি আমি গৌৰৱ কৰিছোঁ সঁচাই বাইদেউজনীয়ে কোৱা প্ৰতিটো কথাই সঁচা বাইদেউ অ বাইদেউ আপুনি পাগলী নহয় আপুনি মানুহ সঁচা অৰ্থত এগৰাকী প্ৰকৃত নাৰী